নমস্কাৰ, মই হেমপ্ৰভা চুতীয়া। মোৰ ঘৰ মৰাণৰ ফটিকাচোৱা হুৰপিয়া গাঁও, ডিব্ৰুগড়। মই সৰুকালৰ পৰাই তাঁত বৈছিলোঁ। গাঁৱত থকা আমি খেতি বাতি কৰা মানুহ। তাঁতৰ শালত কাপোৰ বৈ এটা সময়ত মই জীৱিকা নিৰ্বাহ কৰিছিলোঁ, যেতিয়া সাংসাৰিক জীৱন আৰম্ভ কৰিছোঁ। তাৰপিছত 2013 চনৰ পৰা মই এই তাঁতৰ শালত ধৰ্মগ্ৰন্থ বোৱাৰ কামটো আৰম্ভ কৰিছোঁ। প্ৰথমেই মই মহাপুৰুষ শংকৰদেৱ বিৰচিত গুণমালা ভাগি আৰম্ভ কৰিছিলোঁ। 17 ইঞ্চি প্ৰস্থ আৰু 80 ফুট দৈৰ্ঘ্যৰে মই তাঁতৰ শালত 9 মাহৰ অন্তত বৈ উলিয়াবলৈ সক্ষম হ'লোঁ। তাৰপিছতে মই নামঘোষা ভাগি আৰম্ভ কৰিছিলোঁ। নামঘোষা ভাগিও সেই 2 ফুট প্ৰস্থ, প্ৰায় 200 ফুট দৈৰ্ঘ্যৰে, দিশটো মুগাৰ সূতা, বাণীটো এৰী সূতা। আৰু বাণী এই যি এৰী সূতাটো মই নিজ হাতেৰে টাকুৰিত কাটি মই কাপোৰখন বৈছিলোঁ। আৰু 2 বছৰৰ অন্তত মই প্ৰায় 200 ফুট দৈৰ্ঘ্যৰে মই এই ভাগি নামঘোষা ভাগিও ব'বলৈ সক্ষম হ'লোঁ। তাৰপিছতে মই ভাগৱত গীতা ভাগি সংস্কৃতত আৰম্ভ কৰিলোঁ। আৰু সেই ভাগিও সেই প্ৰায় 2 ফুট প্ৰস্থ, প্ৰায় 150 ফুট দৈৰ্ঘ্যৰে 17 মাহৰ অন্তত মই বৈ উলিয়াবলৈ সক্ষম হ'লোঁ। তাৰপিছতে মই ইংৰাজীত পুনৰ ভাগৱত গীতা ভাগি আৰম্ভ কৰিলোঁ। আৰু সেই গীতা ভাগি প্ৰায় 3 বছৰ 1 মাহ 8 দিনৰ অন্তত প্ৰায় 280 ফুট দৈৰ্ঘ্য আৰু 2 ফুট প্ৰস্থৰে মুগাৰ সূতাত সেউজীয়া ঊলেৰে আখৰখিনি তুলি মই বৈ উলিয়াবলৈ সক্ষম হ'লোঁ। তাৰপিছতে মই গুণমালা ভাগি ইংৰাজীত পুনৰ আৰম্ভ কৰিলোঁ। এই ভাগি হ'ল ইংৰাজী গুণমালা। এয়া হ'ল দিশটো এৰী, বাণীটো এয়া বাঁহৰ কাঠি। খুব সৰুকৈ মই কটাৰীয়ে বাঁহৰ কাঠি উঠাইছিলোঁ। কিন্তু এই গ্ৰন্থভাগি বওঁতেও মোৰ প্ৰায় 2 বছৰ 10 মাহ মানেই লাগিলে। আৰু প্ৰায় ইয়াৰ দৈৰ্ঘ্যটো প্ৰায় 230 ফুট মানৰ অন্তত প্ৰায় 20 ইঞ্চিমান প্ৰস্থৰে মই বৈ উলিয়াবলৈ সক্ষম হ'লোঁ। তাঁতশালখনত বহি থকা অৱস্থাত মই যিটো সুখ আৰু শান্তি পাওঁ, এইটো মই পৃথিৱীত ক'তো নাপাওঁ। আৰু এই তাঁতৰশালখনত যেতিয়া মই বহি থাকোঁ, তেতিয়া মোৰ দুখ, ভাগৰ, পিয়াহ, টোপনি কোনো কাৰণত অসুবিধা নিদিয়ে। আৰু মই যদি নিশা 12-1-2 বজালৈকেও মই তাঁতৰশালত বহি থাকোঁ, তেতিয়া মোৰ টোপনিও নাহে। গতিকে এই তাঁতশালখনত এটা ডাঙৰ সুখ আৰু শান্তি আছে। মই ভাবোঁ এই যিখিনি কাম কৰি আছোঁ, সেইটো ভগৱানৰ কৃপা আৰু লগতে তেওঁৰ অৱদানেই হয়। মাত্ৰ আমাক সেই কামভাগ কৰিবৰ কাৰণে তেওঁ অনুমতি দি নিমিত্ত হিচাপে ঠাই দিছে বুলি মোৰ ধাৰণা হয়। তাঁতশালত কাপোৰ বলে যে এনেকুৱা অসম গৌৰৱ, পদ্মশ্ৰী তেনেকুৱা নিচিনা সন্মান পায় আৰু ৰাইজৰ ইমান মৰম আশীৰ্বাদ পায়, এই কথাটো মই কেতিয়াও আগতে দেখাও নাই, শুনাও নাই। গতিকে মোৰ এনেকুৱা লক্ষ্য উদ্দেশ্য নাই আৰু জনা নাছিলোঁ। কিন্তু যেতিয়া নেকি মোক অসমৰ ৰাইজে আদৰি ল'লে, তাৰপিছত অসম চৰকাৰে অসম গৌৰৱ, তাৰপিছতে পদ্মশ্ৰী ভাৰত চৰকাৰে মোক সন্মান মৰম যাচিলে। তাৰ কাৰণে সঁচা অৰ্থত ক'বলৈ গ'লে স্বাভাৱিকতে ভাল লাগিব বা সুখ অনুভৱ কৰিছোঁ। এয়া হ'ল 2023ত আমাৰ ভাৰত চৰকাৰৰ তৰফৰ পৰা পদ্মশ্ৰী বঁটা সন্মান আগবঢ়ালে। আৰু এয়া হ'ল অসম গৌৰৱ বঁটা 2022ত আমাৰ অসম চৰকাৰৰ তৰফৰ পৰা আমাক প্ৰদান কৰা হৈছে। কিন্তু মই এতিয়াও অনুভৱ কৰোঁ যে এই যি সন্মান যাচিছে, এয়া অসমৰ ৰাইজৰ সন্মান। আৰু অসমৰ ৰাইজক ইয়াৰ জৰিয়তে মই প্ৰেৰণা যোগাইছে বুলি ভাবোঁ এইকাৰণেই যে মই বহুত বেছি কিবা ডাঙৰ কাম এটা কৰা নাই। মই তাঁতশালত তাঁত বৈছিলোঁ। মই ভাবোঁ যে কামেই, কামৰ সৰু নাই। সেইকাৰণে মানুহে যি কাম নকৰক কিয় নিষ্ঠাৰে সততাৰে কৰিব লাগে, নিশ্চয় এদিন সফল হ'ব। এয়া হ'ল অসমৰ ৰাইজে আমাক মৰম আৰু আশীৰ্বাদৰ প্ৰমাণস্বৰূপে দিয়া এয়া প্ৰশংসা পত্ৰসমূহ মই ৱালত এনেধৰণে সংৰক্ষণ কৰি থৈছোঁ। মই ভাবোঁ আমাৰ গাঁওসমূহতো কৈছোঁ, আগতে যি ধৰণে তাঁত বৈছিলে, আজিকালি ব'বলৈ এৰা নাই, ঠিক কমি গৈছে। গতিকে মই ভাবোঁ যে এই তাঁতখন সকলোৱে ব'ব লাগে। এইকাৰণে এই তাঁতখনৰ জৰিয়তে আমাৰ নিবনুৱা সকল স্বাৱলম্বী হ'ব পাৰিব বুলি মোৰ বিশ্বাস। গতিকে এই তাঁতশালখনত সকলো বনাব পাৰি, পিন্ধা কাপোৰেই নহয়, অকল সকলো বনাব পাৰি। গতিকে এই তাঁতশালখন ব'ব লাগে। আৰু মই এটা কথা অসম চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ যে মোৰ হাতৰ যিটো কলা, এই কলাটো হ'ল কি মই চানেকিবিহীনভাৱে কৰোঁ, প্ৰথম কথা। দ্বিতীয় কথা হ'ল কি, এই তাঁতৰ শালত অকল এই আখৰ তোলা কলাটোৱেই নহয়, আৰু আমাৰ হাতত তেনেকুৱা কলা আছে। গতিকে অসম চৰকাৰে যদি এটা ভাল পদক্ষেপ লৈ যে এটা প্ৰশিক্ষণ কেন্দ্ৰ যদি ব্যৱস্থা কৰে, তাত যদি মোৰ যি হাতৰ কৌশল আছে সেইখিনি যদি শিকাবলগীয়া হয়, তেতিয়াহ'লে মই তাত প্ৰশিক্ষণ কেন্দ্ৰত মই সেইখিনি কৰিম বুলি ভাবিছোঁ। গতিকে অসম চৰকাৰে তেনেকুৱা এটা পদক্ষেপ লওক বুলি মই আজি আপোনালোকৰ জৰিয়তে মই আবেদন জনাইছোঁ যে অসম চৰকাৰে এইটো এটা পদক্ষেপ লওক আৰু আমাৰ হাতৰ এই কলাটো ধৰি ৰখাৰ পিছৰ প্ৰজন্মলৈ প্ৰয়াস কৰক। মই আমাৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া দেৱক নতুন বছৰৰ শুভেচ্ছাৰ লগতে তেখেতৰ অনাগত দিনৰ
ৰাজনৈতিক জীৱনটোৰ মই কামনা কৰিছোঁ আৰু তেখেতৰ দীৰ্ঘায়ু মই কামনা কৰিছোঁ। তেখেতে যেন সদায় আমাৰ নিচিনা মানুহক এনেদৰে আগুৱাই নিবৰ কাৰণে প্ৰয়াস কৰি সমাজখনক এটা সুন্দৰ কৰি আগুৱাই নিয়াৰ ক্ষেত্ৰত এনেকুৱা পদক্ষেপবিলাক লৈ থাকক, মই তাৰেই কামনা কৰিছোঁ।